জোনা কদা জাৰৰ নিশা মোৰ থৈ হেতা হেতেৰি গৰি গৰি গাহৰিৰ মূৰত হাসে কিমান চকুৰ পানী সুখৰ চিকুণ মৰি মই ভাগৰাই জীৱন হেৰুৱা মই ভাগৰাই জীৱন হেৰুৱা মৰমৰ দাদা বাইদেউসকল, মই দেৱজানী, লগতে মোৰ বা আছে শেৱালী বা জন্মগতভাৱে এনেকুৱা আপোনালোকে দেখা পাইছে, কিন্তু দুৰ্ভাগ্যবশতঃ যোৱা কিছুদিনৰ পৰাই বা এটা জটিল ৰোগত আক্ৰান্ত হৈ আছে। উন্নত চিকিৎসাৰ বাবে কিছু টকাৰ প্ৰয়োজন, কেমো দি আছো। বাইদেউসকল অলপ সহায় কৰক। দুজনী কন্যা সন্তান হোৱাৰ বাবে আজি মই পিতৃ আৰু মাতৃৰ পৰা বঞ্চিত হৈছো। একমাত্ৰ আইতাৰ মৰমতে ডাঙৰ দীঘল হয় মই দেৱজানী আৰু শেৱালী আজি গীত পৰিৱেশন কৰি আপোনালোকৰ মাজত সহায় বিচাৰি আছো। বাইদেউসকল অলপ সহায় কৰক। বহুৰাত্ৰি আৰবিল স্বপ্ন প্ৰতাহিত বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত আগত গুৰুজন দিবা সপন ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱা বলে কিমান পন ডাঙৰে ডাঙৰে বাইদেউসকল আৰু আজি ইয়াত উপস্থিত থকা প্ৰত্যেকজন পিতৃ মাতৃৰ মোৰ এটাই অনুৰোধ, সন্তান জন্ম দিয়ক, কিন্তু ল'ৰা ছোৱালী বিচাৰ কৰি নহয়। আজি দুজনীকৈ কন্যা সন্তান হোৱাৰ বাবে এই যন্ত্ৰণাত ভুগি আছে। সেইকাৰণে আটাইকে আকৌ এবাৰ কওঁ, সন্তান জন্ম দিয়ক, কিন্তু ল'ৰা ছোৱালী বিচাৰ কৰি নহয়। মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম যাৰা তোমাৰ প্ৰিয় গীত গাবলে। ডাঙৰ ডাঙৰ ঘৰত তালিকাবোৰ বান্ধি আছে, তাত কোন আছে? বিলাসী কুকুৰবোৰ। আৰু ঘৰৰ বৃদ্ধ পিতৃ মাতৃ ক'ত আছে? অনাথ আশ্ৰমত।